125th এমেন্ডমেন্ট পাছ হোৱাৰ লগত চৰকাৰ বাংহাৰ কিবা সম্পৰ্ক আছে নেকি, কিবা নিয়ম আছে নেকি? 125th এমেন্ডমেন্ট চৰকাৰত থাকিয়ে চৰকাৰৰ মানুহবিলাকে নিজে এইবিলাকৰ কাৰণে কাম কৰিব। 125th এমেন্ডমেন্ট যদি কৰিব লাগে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত যিটো BTC চৰকাৰ আছে এই চৰকাৰখনেহে কৰিব। আৰু 125th এমেন্ডমেন্টৰ লগত চৰকাৰ জীয়াই থকা, চৰকাৰ বাংহা ইয়াৰ লগত কোনো সম্পৰ্ক নাই। চৰকাৰ চলি থাকিব 5 বছৰ মাত্ৰ নহয়, অহা 20 বছৰলৈকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ এই আমাৰ BTC চৰকাৰ জীয়াই থাকিব। ইয়াত বেলেগ দলৰ চৰকাৰ আহাৰ ৰাস্তা স্থায়ীভাৱে বন্ধ কৰি দিয়া হ'ল জনগণ BTC বাকী ৰাইজে। 125th এমেন্ডমেন্ট কৰাৰ দ্বাৰা দি চৰকাৰ BTCৰ হাগ্ৰামা মহিলাৰীৰ আণ্ডাৰত যিটো আছে সেইটো লগে লগে ভাঙি যাব বুলি মানুহবিলাকৰ মাজত ভুৱাকে এটা প্ৰচাৰ চলাই, এই ভুৱা কথা মিছা কথা কৈ তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে এটা মানে নোহোৱা ইছ্যু উঠাই তেওঁলোকে ৰাইজৰ মাজত যে কাম কৰিছে সোমাইছে, সেইটো সঁচাকেই লজ্জাজনক, সেইটো সঁচাকেই দুঃখজনক। আৰু তেওঁলোকৰ অৱস্থা যে বহুত একেবাৰে বেয়াৰ ফালে মানে গতি কৰিছে, এই দলৰ অৱস্থা যে একেবাৰে ধ্বংসৰ ফালে গতি কৰিছে, যাৰ কাৰণে নিৰ্বাচনৰ ইছ্যু বিচাৰি নাপায়। আজি 125th এমেন্ডমেন্ট আৰু ইয়াৰ দ্বাৰা দি মানে কি কয় ইন্টাৰিম কাউন্সিল চৰকাৰ গঠন কৰাৰ এইবিলাক মানে কি কয় সপোন তেওঁলোকে মনত পুহি ৰাখিছে। এইটো মিছা কথা, একেবাৰে সেইটো ৰাইজে বিশ্বাস কৰিব নালাগে, ভিত্তিহীন কথা, অযুক্তিকৰ কথা, আৰু এইটো ৰাইজে বিশ্বাস নকৰে।